Hello everyone, good morning, welcome to our new vlog. আজি ৰাতিপুৱাই ভিডিওটো ষ্টাৰ্ট কৰি দিছোঁ। আজি ভাবিছোঁ যে আমি দিনটোত কি কৰোঁ, আমি মই দেখাই বা ঘৰত কি কাম থাকে আজি দেখা বুলি আপোনালোকক ভিডিওটো ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া পুৰা চাদৰ মেখেলা পিন্ধি লৈছোঁ কেৱল ভিডিওৰ কাৰণে দেই, সদায় নাইটি মেক্সি পিন্ধি থাকিলে বেয়া দেখি, নিজকে বেয়া দেখি বাৰু, সেইটো কাৰণে আজি চাদৰ মেখেলা পিন্ধি একেবাৰে ৰাতিপুৱা গা পা ধুই ৰেডি হৈ লৈছোঁ। এয়া দেখিছেনে ৰাতিপুৱা আমাৰ এইফালে ইমান ধুনীয়া লাগে। ৰাতিপুৱা একেবাৰে চৰাই চিৰিকটি সকলোবিলাকে মাতি থাকে। আজি বাৰু আন দিনতকৈ অলপ সোনকালে উঠিলেও কালিয়ে ভাবি থৈছিলোঁ যে আজি ডেইলি ৰুটিনৰ ব্লগ এটা বনাম। বহুদিন ব্লগ দিয়াও নাই আৰু ভাবিছোঁ যে মই আগতে কৈছোঁ আৰু মাজে মাজে ব্লগ দি থাকিম, লং ভিডিঅ'। তো সেইকাৰণে কাপোৰ কানি ধুই একেবাৰে ৰেডি হৈ লৈছোঁ। আকৌ মেখেলা চাদৰ পিন্ধি মই ভাবিছোঁ আজি যি পাওঁ তাকে শ্বুট কৰি যাই থাকিম। আৰু যিহেতুকে ডাঙৰ বিচনাখনৰো কাপোৰ কানি ধুই দিছোঁ। এয়া দেহা আৰু পাপাকক সেইখন সৰু বিচনালৈ ৰাতিপুৱা পঠাই দিলোঁ। তো এয়া দেখাই মাতি আছে পুৰা ৰাতিপুৱা, সি নুঠোতেই মই কামখিনি কৰিলোঁ। তাকো নিদিবা আকৌ, তাকেতো দিব নালাগে লাইটটো। গুড মৰ্ণিং বুলি কোৱা। আমি এইফালে চাই কোৱা আকৌ। আৰু এতিয়া প্ৰায় 8:30-9টা মানে বাজিলে। কাপোৰ কানি মই বাহিৰত ধুই মেলিয়ে দিছোঁ। আৰু আপোনালোকে ভাবিছে চাগে খিৰিকীখনত কি ওলমাই থৈছোঁ, মই এইকেইদিন কাপোৰ পৰিছেতো চিলাবলৈ, তো সেয়া চাদৰ গুঠিবৰ কাৰণে সূতাখিনি আগতীয়াকৈ মই এনেকৈ গ্ৰিলত ওলমাই লওঁ, তেতিয়া সহজ হয় আৰু গুঠিবলৈ। এয়া আপোনালোকক দেখাই দিছোঁ, এনেকৈ মই থৈ দিওঁ। তাৰ পৰা ডাইৰেক্ট একেবাৰে জুই জ্বলি থকা জেগালৈ আহিলোঁ। হাত দুখন যিহেতুকে একদম বৰফৰ লেখীয়া হৈ গৈছে, মই ভাবিছোঁ কাপোৰ মেলিবও আছে। হাতখন আগতে সেকি লৈছোঁ অকণমান। এয়া মানুহজন আৰু মই পথাৰলৈ বুলি কাপোৰ মেলিবলৈ ওলাইছোঁ। পথাৰ আমাৰ বাৰীখনৰ পিছফালে এডাল ডাং দি যোৱাকালি এডাল ডাং দি দিলে তেওঁ, তাতে কাপোৰ নেমেলিলে আজিকালি একেবাৰে ঘৰত ৰ'দেই নপৰে। এয়া দেখিছেনে, ঘৰত এতিয়াও ৰ'দ পৰা নাই। এয়া পথাৰতে বাল্টিংটো যিহেতুকে ওজন হৈছিল, ব্লেংকেট চেংকেট ধুই দিছিলোঁ, সেইকাৰণে মানুহজনে অলপ সহায় কৰি দিলে। আৰু তাৰ পৰা এয়া পথাৰত কাপোৰ মেলি আহিয়ে ডাইৰেক্ট ছাগলীলৈ দানা সিজাই দিছোঁ, কাৰণ এতিয়া পথাৰত একেবাৰে ঘাঁহ নাই। সেইকাৰণে ভাবিছোঁ ৰেগুলাৰ দানা সিজোৱাও নহয়, যিয়ে পাইছোঁ আজি সেয়া দানা সিজুৱাই দিছোঁ, কাৰণ এতিয়া বেলেগ পাচলি এনেকৈ সিজাবলৈ নাইও। সেইটো কাৰণে লাই মূলা খুদ চাউল অকণমান আছিল, সেয়াই দি দিছোঁ ছাগলীলৈ দানা বুলি। তাৰ পৰা এয়া মই বেছি ৰন্ধা বঢ়া নালাগো। এয়া মায়ে ব্ৰেকফাষ্ট বনাইছিলে, মিক্স ভেজ আৰু এয়া ৰুটি বনাইছিলে, সেয়া খাই লৈ এতিয়া ধান শুকুৱাবলৈ আহিলোঁ। সেইদিনা যে ধান উহাইছিলোঁ সেয়াই মেলি দিওঁ বুলি আহিছোঁ। এয়া দেখিছেনে, লগে লগে কাম কৰিব আহিলে। সি যিকোনো কামেই হওক, যোনে নকৰিলে সি আগতে মই কৰিম বুলি ওলাই। এয়া মই তাক মই কৈ আছিলোঁ যে ত্ৰিপালখন ধৰা সি ধুনীয়াকৈ ধৰিব আহিছিলোঁ, কিন্তু ভিডিঅ'টোহে মোবাইলটো পৰি থাকিলে। সেয়া মই থৈ দিছিলোঁ মোবাইলটো, এয়া পৰি থাকিলে। এই বাকীখিনি নহ'লে এয়া মই ধুনীয়াকৈ মেলি দিলোঁ। বেছি টাইম ৰ'দ নপৰে, আধা ঘণ্টামানহে পৰে। এনেকৈ ধান মেলি দিয়াৰ পিছত যে দেখাই কিমান ধান যে নষ্ট কৰে, সি ধানত কি বা আগতে সেনেকৈ ধান দেখি পোৱা নাই যে, এতিয়া দেখিছে, এইবাৰহে ভালকৈ জনা হৈছে কি বস্তু কি। এনেকৈ ধান পেলাই মেলিবই নোৱাৰি। পথাৰত নিলেও এতিয়া গৰুবিলাক এৰাল নিদিয়ে যে মানুহবিলাকে, সেয়া খাই পেলাই। আৰু অকণমান জলপাই আচাৰো বনাইছিলোঁ, এয়া এতিয়া পথাৰলৈ লৈ যাব লাগিব। পথাৰ বৰ্তাহঁতৰ ঘৰতে দিব লাগিব, গৈ কিনে সিহঁতৰ ঘৰৰ ৰ'দ পৰে। এয়া আমি টালি টোপোলা লৈ ওলাইছোঁ একেবাৰে ছাগলীলৈ পানী। ছাগলীকেইটা দেখিছে না, পানী খুৱাব আহিলে ইমান ধুনীয়াকৈ পানীখিনি খাই দুপৰীয়া, যিহেতুকে সিহঁতেও ইমান চোকা ৰ'দটোত থাকে। সিহঁতক আমি পানী কেতিয়াবাহে ৰৈ যায় হ'ল, প্ৰায় পানী খোৱা হয়েই দুপৰীয়া। এয়া দেহা আৰু মা যিহেতুকে বৰ্তাহঁতৰ ঘৰত আহিছিলে, মই পানী দিব গৈছিলোঁ। এয়া দেখিছেনে বৰ্তাহঁতৰ, এইটো মোৰ ভতিজা হয় দেই, ভতিজী। তাই জলফাই ছিঙি আছে, আমি দুইটা কথা পাতিছোঁ, শুনিব দেই। ডাং পাতিছোঁ সেই পথাৰত। আমাৰ চব ফল আছে ন মুনু, কি আছে? কমলা আছে, মৌচুমী আছে, তাৰপৰা লেটেকু আছে, আম আছে, জলফাই আছে। আমাৰ ঘৰত আছে। এইবাৰ খাব পাবা, যিমান আমি নাখাওঁৱেই, টেঙা কৈ এদাই কৰিব নোৱাৰি। ৰদৈ আছে, কঁঠাল আছে, আৰু বাৰীত চাই লাগিব না। মাজু বৰ্তাহঁতৰ ঘৰত যিহেতুকে জলফাই গছডাল যোৱাকালি কাটি দিছিলে, তো এতিয়া আজি আহোঁতে একেবাৰে কেইটামান লৈ যাম বুলি ভাবিছোঁ। আৰু জলফাই আচাৰ বনোৱা ভিডিঅ'টো বেলেগকৈ দিম দেই। এয়া আমি ওলাইছোঁ, আৰু এয়া দেহা, মই ছাতিৰ তলত, দেহা ৰ'দে ৰ'দে গৈ আছে। কি চাবা?
ঘৰ আহি পোৱাৰ পিছতে ৰ'দ লগাৰ কাৰণে নেকি দেহা চৰ্দিটো একেবাৰে বেছি হৈ গ'ল। সি ডাইৰেক্ট বিচনালৈ আহিলে। মাহঁতৰ বিচনাতে অকণমান মই খুৱাই দিওঁ বুলি ভাবিছোঁ, কিন্তু পিছত গৈ সি নুশুলে, এনেই অকণমান থাকি মোৰ লগতে ৰেষ্ট কৰিলে বিচনাতে। সেয়াই মানে তাৰ মাথাটো ঘূৰোৱা যেন হ'ল চাগে, সেইটো কাৰণে শুম বুলি ক'লে। একদম টোপনি লাগিলে, কিন্তু পিছত গৈ নুশুলেও। চৰ্দি হৈছে নাই তোমাৰ? ভৰিত কি হৈছে? ভৰিত কি হৈছে? ইয়াতে খজুৱাইছে নি? নখজুৱাবা, এই যাবা। তোমাৰ ক'ত আৰু দিনত একেবাৰে ভাত পানী খাই মই অকণমান ৰেষ্ট লওঁ। তাৰপৰা দেহাকো শুৱাই থ'লে। দেহা শুই থাকোঁতে মই ভাবিলোঁ ব্লাউজ কাটিবলৈ আছিলে, কাপোৰ চিলাব দিছিলে যে, সেয়া ব্লাউজ কাটিব আছিলে। দেহাক ৰখাও হ'ব, কাৰণ ৰখি থাকিব লাগে। তাক শুই থাকোঁতে কোন টাইমত উঠিব পাৰে সি, সেইকাৰণে ৰখি থাকোঁ। মই ভাবিলোঁ ব্লাউজটো পটককৈ কাটি লওঁ। সি শুই থাকোঁতে এইটো জোখতে মই ব্লাউজটো কাটিব লাগিব। আৰু এয়া ব্লাউজ কাটি মেলি হৈ গ'ল। দেহা উঠাই নাই। তাত দেখিছেনে গাল চাল ৰঙা পৰি গৈছে, মানে জ্বৰ উঠাৰ দৰেও হৈছে অকণমান। সেয়া সি শুয়ে আছে। আৰু এয়া মই ব্লাউজৰ কাপোৰখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ, যাতে চিলাওঁতে বিচাৰি থাকিব নহয়। সেইকাৰণে সামৰি সুতৰি লৈ পৰাই থ'লোঁ। আৰু যিহেতুকে দেহা উঠাই নাই, ভাবিলোঁ চাদৰখনো যিমানখিনি পাৰোঁ মই গুঠিয়ে থওঁ। তো সেইকাৰণে এতিয়া চাদৰখিনি গুঠিব ল'লোঁ। আৰু এয়া মোক দেখিছেনে একেবাৰে অকণমান মোৰো গাটো বেয়া, যিহেতুকে টিপটপ হৈ একদম টুপি চুপি পিন্ধি টিপটপ হৈ একেবাৰে বহি লৈছোঁ। এয়া দেহা শুয়ে আছে। বাই বাই, লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই। আৰু এই ভিডিঅ'টো বহুত মৰম দিব। মোৰ ভিডিঅ'বিলাকত মানে ভিউজ নাহে বেছিকৈ, সেইটো কাৰণে কৈছোঁ। ভিডিঅ'বিলাক চাবা আকৌ, কষ্ট কৰোঁ, ইমান কষ্টকৈ বনাওঁ দিনটো, তাৰপৰা এডিট কৰোঁ, দেহা মানুহ থাকেই। তথাপিও কৈছোঁ আৰু মোৰ ফালৰ পৰা ভিডিঅ'বিলাক চাব বুলি আশা কৰিছোঁ, সেইকাৰণে বনাওঁ। বাই বাই।